আপুনি ভাত বা অন্য কিবা খালেই লেট্ৰিন কৰিব লাগে নেকি বা অনবৰতে বাৰে বাৰে লেট্ৰিন কৰিব হাগিব লাগে নেকি ইয়াৰ 100% 100% গ্যাৰান্টি দি ক'ব পাৰোঁ আমাৰ এই ঔষধ ব্যৱহাৰ কৰি চাওক আপোনাৰো এই বেমাৰ 100% ভাল হৈ যাব প্ৰথমে আপোনালোকে ল'ব মধুৰীৰ আগ 3টা যেহেতু মধুৰীৰ পাতখিলা দাঁত আৰু তাৰ পিছত ল'ব মচুন্দৰীৰ আগ 3টা তাৰ পিছত সৰু সৰু লেটেকু বগৰীৰ আগ 3টা ল'ব আৰু তাৰ পাছত ডালিমৰ আগ পালে 3টা ল'ব ডালিমৰ পাত কেইখিলা নিদিলেও ইমান আপত্তি নাই কিন্তু দিলে বেছি ভাল আৰু এই পাত কেইখিলা লৈ আপোনালোকে আগ কেইটা লৈ পিনে খুব সুন্দৰভাৱে পটাগুটিত পিচিব পিছাৰ পিছত আপোনালোকে অকণমান পানী লৈ কেৰাহী বা কিবা এটা যতনত উতলাওঁতে অকণমান নিমখ দিব আৰু নিমখ দিয়াৰ পিছত খুব সুন্দৰভাৱে 100% উতলাৰ পিছত আপোনালোকে এখন চাকনিৰে চাকি লৈ খালী পেটত আপোনালোকে খাই দিব খোৱাৰ কেইঘণ্টামানৰ পিছত আপোনালোকে নিজেই গম পাব আপোনালোকৰ যিটো এনি টাইম শৌচ লেট্ৰিন কৰিবলগীয়া হৈ থাকে সেইটো আপোনালোকৰ নিজে নিজে বন্ধ হৈ গৈছেগৈ আৰু ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট আৰু শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব আৰু ইয়ালৈ যদি নতুন কোনোবা অতিথি আহিছে তেন্তে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব